এয়া চাওক এটা সিস্টেম পানী আৰু समझ रहे हो আপোনালোকে কিয় ইমান অভাৰ ভাবে পেট্ৰল হয় ইয়াৰ बड़ा हरामी हो তো যি কি নহওক প্ৰথমতে আমি এই তিনিটাক সাইডত ৰাখিম এতিয়া আছে চাওক আমাৰ লগত পানী আমি সকলোৱে জানো এই পানীটো ইলেক্ট্ৰিচিটিৰ কণ্ডাক্টৰ হয় অৰ্থাৎ এই পানীত আমাৰ কাৰেণ্ট পায় তো এই কথাটো কিমান দূৰ সঁচা এইটোৱে আজি আমি লাইভ এক্সপেৰিমেণ্ট কৰি চাম এই আমাৰ সিস্টেমটোৰ দ্বাৰা তো এই ভিডিঅ'টো বহুত ইনফৰ্মেটিভ আৰু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ ফার্স্ট মোর এই যে সিস্টেমটো আছে এই সিস্টেমটো আপোনালোকক বুজাই দিওঁ তো এইটো যে সিস্টেম আছে এই সিস্টেমটো এটা সিম্পল বাল্বৰ ওয়েৰিং হয় তো আপোনালোকে দেখা পাইছে তো ইয়াতে বেলেগ একো নাই জাস্ট আমাৰ এই বাল্বটোৰ ওয়েৰিং এটা কৰোৱা হৈছে তো ইয়াতে আমি কি কৰিম জাস্ট ইয়াতে যে আমাৰ এই তাৰটো আছে আমি সিম্পলি কাটি দিম তো প্ৰথমতে চাওক মই প্ৰথমতে সেফটি গ্লোভছ পিন্ধি লৈছো তো প্ৰথমতে ইয়াতে মই ওয়েটো কাটি লম আৰু ইয়াতে এইটো হলো এই ভিতৰত যে ওয়েৰবোৰ আছে মই ওলুৱাই লম তো ইয়া দেখা পালে মই জাস্ট এই মাজৰ এটা তার মই জাস্ট কাটি লৈছো তো এইটো কি হল এই তার দুটা যেতিয়াই আমি ইয়াতে সৰি সুইচটো বন্ধ আছে তো এতিয়া কি হ'ব এই তার দুটা মই ইয়াতে লক লাগিলে তো এই তার দুটা মই ইয়াতে লক লাগিলে আমাৰ এই বাল্বটো জ্বলি যাব अरे कहना क्या चाहते हो সৰি জাস্ট এটা এনেকুৱা এটা সিস্টেম বনাই লৈছো তো এতিয়া আমি কি কৰিম এতিয়া চাওক এতিয়া আমাৰ লগত যি পানী আছে এই পানীত আমি এই যি পানী আছে এই পানী যদি কণ্ডাক্টৰ হয় অৰ্থাৎ এই পানীত যদি আমাৰ কাৰেণ্ট পায় তেতিয়াহ'লে আমি ইয়াতে দিয়াৰ লগে লগে আমাৰ বাল্বটো জ্বলিব আৰু যদি কণ্ডাক্টৰ নহয় তেতিয়াহ'লে আমাৰ বাল্বটো নজ্বলিব তো আমি সকলোৱে জানো প্লাষ্টিক কণ্ডাক্টৰ নহয় যাৰ বাবে চাওক প্লাষ্টিকত জ্বলা নাই কিন্তু আমি শুনা মতে পানীটো কণ্ডাক্টৰ হয় তো এতিয়া চাওক বাল্বটো জ্বলে নে নাই ৰেডি 1 2 3 চাওক জ্বলিছে চাওক জ্বলি আছে বাট পানী কি হল নজ্বলিলে চাওক আমাৰ যি পানী আছে পানী কেতিয়াও কণ্ডাক্টৰ হ'ব নোৱাৰে ইলেক্ট্ৰিচিটিৰ কাৰণ আমাৰ যি পিওৰ পানী আছে সেইটো ৱাটাৰ ইনসুলেটৰহে হয় আমি যিবোৰ পানী ব্যৱহাৰ কৰোঁ তাত আমি ৰিস্কি এই কাৰণে হয় কাৰণ এই পানীৰ ভিতৰত অকল পানী নাই বহুতো এক্সট্ৰা এলিমেণ্ট আছে যেনেকৈ মিনাৰেলছ আয়নছ TDS বহুতো এলিমেণ্টছ আছে এই পানীৰ ভিতৰত এইবোৰ এক্সট্ৰা এলিমেণ্ট তো এইবোৰ যেতিয়া নাথাকিব তেতিয়াহে বিশুদ্ধ পানী আৰু সেই বিশুদ্ধ পানীত কেতিয়াও কাৰেণ্ট নালাগে আৰু ইয়াৰ ভিতৰত যে আয়নছবোৰ থাকে পানীত সেই আয়নছবোৰে ইয়াত আমাৰ ইলেক্ট্ৰিচিটি কণ্ডাক্টৰ হিচাপে কাম কৰে তো যেতিয়া পানীত আয়ন থাকিব সেই পানীটো ইলেক্ট্ৰিচিটিৰ কাৰণে বহুত ৰিস্কি হয় কিন্তু পিওৰ পানী কেতিয়াও ইলেক্ট্ৰিচিটিৰ কণ্ডাক্টৰ হ'ব নোৱাৰে মই জাষ্ট এইটো এক্সপেৰিমেণ্ট কৰি দেখুৱালোঁ আপোনালোকক যে পানী যদি পিওৰ হয় তেতিয়া ই ইলেক্ট্ৰিচিটিৰ কাৰণে একো ৰিস্কি নহয় এতিয়া পানীটো আমি গম পালোঁ আমি পেট্ৰল আছে আমাৰ লগত এই চাওক পেট্ৰল আছে পেট্ৰলৰ দি চাওক কি হয় বাল্বটো জ্বলে নে নাই আৰু মোৰ এটা ৰিকুৱেষ্ট আপোনালোকৰ কাৰণে আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট কৰিবলৈ ট্ৰাই নকৰিব ট্ৰাই কিয় আপোনালোকে নাভাবিবই আপোনালোকে যদি কিবা কৰিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক আৰু এক্সপেৰিমেণ্টটো মই কৰোঁ তো বাছ এতিয়া চাওক পেট্ৰল আমাৰ চিষ্টেম এতিয়া চাওক পেট্ৰলত দি কি হয় জিৰ' জ্বলিব পাৰে আই ডোণ্ট ন' কি হ'ব চ' মই অলপ দূৰত ৰাখিছোঁ নেগেটিভ 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 ইয়াতো নেগেটিভ আমাৰ বাল্বটো জ্বলাব নোৱাৰিলে
ইমানকেইটা এক্সপেৰিমেণ্ট কৰি দেখুৱালোঁ আপোনালোকক এটাতো পজিটিভ নাপালোঁ প্ৰথমতে পানী চালোঁ পেট্ৰল চালোঁ নজ্বলিলে অকল জ্বলিলে ক'ত আমাৰ যে ছিষ্টেম আছে ডাইৰেক্ট যেতিয়া লগাইছিলোঁ তেতিয়াহে এইটো জ্বলিলে পানী আৰু ইলেক্ট্ৰিচিটিৰ কথা আপোনালোকে অলপ হ'লেও গম পালে তো কেনেকুৱা লাগিছে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে চাব বিচাৰে ফাৰ্ডাৰ তো নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি